মোৰ ভতিজা ল'ৰা হয় মানে মই গম পোৱাত মানে কেনেকুৱা হ'ল মানে ভিউ চাব আহিছিলে ভিউ চাব এই ৰিটাৰ্ণ হওঁতে দুখন বাইকৰ এক্সিডেণ্ট হৈ মানে এই ঘটনা ঘটিলে। কেইজন ঢুকাইছে? মই শুনি পোৱাত 4জন ঢুকাইছে, এজন GMC যোৱা বুলি শুনিছোঁ। মোৰ ভতিজাৰ লগত এজন মাজিগাঁৱৰ ল'ৰা আছিলে, সেইজন মেডিকেল। যোৱা নিশা 1 বজাত আমি এটা ইনফৰ্মেশ্যন পাওঁ যে মিৰ্জা পলাকবাৰী ৰোডৰ ছানফাৰ্মাৰ সন্মুখত এটা দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনা আমি খবৰ পোৱাৰ লগে লগে আমাৰ পলাকবাৰী থানাৰ এটা টীম ঘটনাস্থলীত উপস্থিত হয় আৰু তাত আমি দুখন বাইকৰ এক্সিডেণ্টটো হোৱা বুলি আমি দুখন বাইক আৰু লগত 5জন মানুহ তাত দেখা পাওঁ। লগে লগে আমাৰ পাৰ্টীয়ে তেওঁলোকক হস্পিটেললৈ লৈ আনে পলাকবাৰী CHCলৈ, য'ত ডক্টৰে 3জনক মৃত বুলি ঘোষণা কৰে আৰু বাকী 2জনক আমি বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে ডক্টৰে GMCলৈ ৰেফাৰ কৰে, কিন্তু GMCত তাৰে এজনৰ তাতে মৃত্যু হয় আৰু এজনৰ চিকিৎসাধীন অৱস্থাত আছে এতিয়া। ঘটনাস্থলীত কিমান ঢুকাইছে? ঘটনাস্থলীত তেওঁলোকক আমাৰ হস্পিটেললৈ যেতিয়া আনে তেতিয়া ডক্টৰে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। 3জন হয়। বাকী বাকী দুজনক আমি যে GMCলৈ ৰেফাৰ যেতিয়া কৰে ডক্টৰ তাত লৈ যায়, তাতে এজনৰ মৃত্যু ঘটিছে এতিয়া আমি খবৰ পাইছোঁ আৰু এজন চিকিৎসাধীন অৱস্থাত আছে। তেখেত চিকিৎসাধীন অৱস্থাত আছে। তেখেতৰ আটাইকেইজন ল'ৰা কম বয়সীয়া ল'ৰা আছিলে, 20, 22, 24, 25 বছৰীয়া ল'ৰা আৰু তাৰে দুখন বাইকৰ মাজত তেওঁলোকৰ দুৰ্ঘটনাটো হৈছিলে, মুখামুখি সংঘৰ্ষ, আৰু তাৰে এখন বাইকত 3জন আছিলে আৰোহী আৰু এখনত 2জন আৰোহী আছিলে। তো আমাৰ যিকেইজন আছিলে তেওঁলোক হৈছে নিখিল দাস এজন, তেখেতৰ বয়স 20 বছৰ আছিলে, এজন আছে জ্যোতি কলিতা, তেওঁৰ বয়স 24 বছৰ আছিলে, এজন দীপাংকৰ কলিতা 22 বছৰ, তাৰপিছত আৰু এজন আছিলে তেখেতৰ বয়স হৈছে 25 বছৰ চন্দন জানা, আৰু এজন অৰ্ণৱ বৰ্মন। তেখেতৰ বয়সটো এতিয়ালৈকে আমি গম পোৱা নাই আৰু ইতিমধ্যে আমাৰ পষ্টমৰ্টেম যিখিনি কৰিব লগা আছে সেইখিনি কৰা হৈছে আৰু বাকী যিখিনি লিগেল প্ৰচিডিউৰ সেইখিনি আমি কৰি আছোঁ।